ৰাজ্যত চলিছে অসম মালা আঁচনিৰ অধীনত পথ নিৰ্মাণ। কিন্তু দুবছৰে লাভ নকৰিলে অধিগ্ৰহণ কৰা ভূমিৰ ধন। নাৰায়ণপুৰত প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। অসম মালা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ নামত চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ প্ৰাপ্য ধন নাপাই নাৰায়ণপুৰত প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। এই আঁচনিৰ অধীনত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৱাজানৰ পৰা কুকচাবাৰীলৈকে প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ নামত চৰম বঞ্চনা সৰ্বসাধাৰণ লোকক। অধিগ্ৰহণ কৰা ভূমিৰ বাবদ অঞ্চলটোৰ শতাধিক ভুক্তভোগী পৰিয়ালে দুবছৰ ধৰি লাভ নকৰিলে ধন। বিগত 2023 চনতে জৰীপ সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা পথটোৰ সম্পত্তি নিৰ্মাণ কাৰ্য অব্যাহত আছে যদিও কৃষক ৰাইজক প্ৰাপ্য ধন আদায় দিয়া নাই, যাৰ ফলত ধৈৰ্যৰ বানচিঙা অঞ্চলটোৰ খলিহামাৰী আৰু ফুটাবুক গাঁৱৰ কৃষক ৰাইজ ৰাজপথলৈ ওলাই আহি আমাৰ দাবী মানিবই লাগিব, আমাক ক্ষতিপূৰণ দিবই লাগিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাপ্য ধন আদায় নাপালে পথ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে। প্ৰশাসনৰ দিশটো আমি এনেকুৱা দুৰ্ভাগ্যজনক বুলি কৈছোঁ, আমি এনেকুৱা আমাৰ এই এৰিয়াটো দুৰ্ভাগ্যজনক বুলি কৈছোঁ। ইহঁতে বাৰে বাৰে ইয়ালৈ আমাক হাতচাক দিয়ে। আজি 3 বছৰ দিন আমাক হাতচাক দিয়ে। আমি কমপ্লেইন কৰিলে আমাক কিবা এটা আপোনালোকক মাৰ্চত দিম, আপোনালোকক জানুৱাৰী দিম, ফেব্ৰুৱাৰীত দিম, তেনেকৈ একদম ডিচেম্বৰ দিম পইচা হাতচাক দি থাকে, কিন্তু কাম হোৱা নাই। কিয় হোৱা নাই? এটা ৰাস্তা বনাবলৈ যাওঁতে যিসকলৰ ম্যাদী মাটি আছে, যিসকলৰ মাটি আছে, সেই মাটিবিলাক যদি অধিগ্ৰহণ কৰিলে চৰকাৰে, ইয়াৰ প্ৰাপ্য কিন্তু আমাৰ অধিকাৰ আছে। আমি চৰকাৰক ৰেভিনিউ দি আছোঁ। এই ৰেভিনিউ দিয়াৰ পাছতো যদি আমাৰ প্ৰাপ্য যদি সিহঁতে যদি নিদিয়ে, তেতিয়া আমি কোৰ্টত আমি আইনৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ব। চৰকাৰ কোন? জননীতি প্ৰতিষ্ঠিত চৰকাৰ, গণতন্ত্ৰ চৰকাৰ। এই চৰকাৰখন ওপৰাবৰ কাৰণে যিসকলে একদম ইয়াত মাফিয়া কৰিছে, আমাক কিন্তু ইয়াত কিবা কৰিব বিচাৰিছে, কিন্তু আমি ইহঁতক ওপৰাই দিবলৈ বাধ্য হ'ব লাগিব। ধন্যবাদ। লখিমপুৰ জিলাৰ শেষৰ প্ৰান্তত আমাৰ হাৱাজানৰ পৰা ঘগ্ৰা বস্তিলৈ যি অসম মালাৰ অধীনত কাম চলি আছে, তেখেতসকলে কাম চলাই আছে, আমি তাত বেয়া পোৱা নাই। কিন্তু ৰাইজে পাবলগীয়া মাটি যিসকলে গৈছে, তেখেতসকলে পাবলগীয়া মূল্য, সেই মূল্য তেখেতসকলে আজি প্ৰতি লখিমপুৰ জিলা উপায়ুক্ত DCয়ে আমাক ৰিলিজ কৰি দিয়া নাই আৰু আমাক এগ্ৰিমেণ্টলৈ মতা নাই। তাৰ কাৰণে আমাৰ ৰাইজ, সকলো ৰাইজ আজি আপোনালোকে যি দেখিছে, সকলো ৰাইজ ক্ষুভিত হৈছে। কাৰণ পইচা আহি আজি 2 বছৰৰ আগতে পইচা আহি লখিমপুৰ জিলা উপায়ুক্তৰ মহোদয় তাত জমা হৈ আছে, কিন্তু থাকিলেতো নহ'ব। আমাৰ যিসকলৰ ৰাস্তাত মাটি গৈছে, মাটিৰ যিটো মূল্য, সেই মূল্যটোতো পাব লাগিব। তাৰ কাৰণে আজি সকলো ৰাইজ ওলাই আহিছে, তেখেতসকলে প্ৰতিবাদ কৰিছে। এইটো কাৰণে কৈছে যে সেই টকাখিনি যদি DCয়ে যদি আমাক ৰিলিজ কৰি নিদিয়ে বা আমাক যদি এগ্ৰিমেণ্ট কৰিবলৈ যদি নেমাতে, তেন্তেহ'লে অনিৰ্দিষ্ট কাললৈ তেখেতসকলৰ ৰাস্তা কাম বন্ধ থাকিব। গতিকে আমাৰ দাবীটো তেখেতসকলে মানি ল'ব লাগিব। এইটো কাৰণে যে আমি তেখেতসকলৰ পৰা পইচা বিচৰা নাই, আমি প্ৰাপ্যটোহে বিচাৰিছোঁ। কাৰণ এইটো আমাৰ প্ৰাপ্য, যিহেতু আমাৰ নিজৰ ম্যাদী পট্টা মাটি গৈছে, ম্যাদী পট্টাৰ বিনিময়ত আমি টকা বিচাৰিছোঁ, কিন্তু সেই টকা তেখেতসকলে দিয়াত আমাক হেমাহি কৰিছে। ৰাইজে আজিৰ পৰা কাম বন্ধ কৰিব। ৰাইজে আমি অনিৰ্দিষ্ট কাৰণলৈ আমি PMক কৈছোঁ, আমি ইয়াত কাম কৰি থকাসকলক কৈছোঁ, PMক বাৰম্বাৰ কৈছোঁ, তেখেতসকলে কৈ আছোঁ বুলিহে কৈছে, কিন্তু আজিলৈকে আমি ইয়াৰ সুদুত্তৰ পোৱা নাই। চাওক, আজি প্ৰায় 3 বছৰ হ'ল এই কামটো প্ৰায় 60 to 70% কাম হৈ গ'ল। 60 to 70% কাম হোৱাৰ পাছত তেখেতসকলে ব্লেক টপিং কৰি পেলাই যদি গুচি যায়, আমাৰ মানুহবিলাকে এই খাটি খোৱা মানুহখিনিয়ে কি জানে? একো নাজানে। গতিকে সেই নজনা মানুহখিনিয়ে DCয়ে AC ৰুমত তেখেতসকলে বহি থাকি আমাৰ লখিমপুৰ জিলাখনক কণ্ট্ৰল কৰি থাকিলে নহ'ব। আমাৰ প্ৰাপ্যখিনি চাব লাগিব যে এই ৰাস্তা ভাগ কেনেদৰে চলিছে আৰু পাবলগীয়া টকাখিনি ৰাইজে পাইছে নাই। তেখেতসকলে তাত জমা হৈ থকা টকাখিনি আমাক দি দিব লাগে, মোকলাই দিব লাগে। কথা সেইটোহে। আমাৰ 2 নং ফুটাবুক, কলিয়ামাৰীকে ধৰি আমাৰ এই এৰিয়াটোত
প্ৰায় আপোনাৰ 100 ঘৰমান মানুহে পাবলগীয়া আছে আমাৰ যিহেতু ফ্লাড এফেক্টেড এৰিয়া আমাৰ ফ্লাড এফেক্টেড এৰিয়াত যদি তেখেতসকলে পইচা কেইটামান দিয়ে তেতিয়াহে আমি কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ ক'ৰবাত ঘৰ ভেটি এটা বনাব পাৰোঁ আমাৰ যদি ঘৰটো গুচি গ'ল ভেটিটো গুচি গ'ল তাৰ বিনিময়ত যদি আমাক যদি টকাখিনি সময়মতে নিদিয়ে বাৰিষা অহাত যদি আমাক টকা দিয়ে তেন্তে সেই মানুহৰ ঘৰে ক'ত গৈ মাটি কিনিব আৰু ক'ত থাকিব প্ৰকৃততে তেখেতসকলে আমাৰ ৰাস্তাৰ যিখিনি আমাৰ পৰা অধিগ্ৰহণ মাটি আমাৰ যিখিনি প্ৰাপ্য মাটি আমাৰ ম্যাদী পট্টাৰ মাটিৰ যিটো মূল্য সেই মূল্য দিয়া নাই ইয়াত ক্ষয় ক্ষতিও প্ৰায়খিনি মানুহক দিয়া নাই গতিকে আমি চৰকাৰক আৰু বিভাগীয় মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি আমাৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে মাৰ্চৰ ভিতৰত আমাক পইচাখিনি উলিয়াই দিব লাগিব আমি যদি উলিয়াই নিদিয়ে আমি দৰকাৰ হ'লে আমি মাৰ্চতো বন্ধ কৰিম আমি দৰকাৰ হ'লে এই একাগোট হৈ কিনে আমি ৰাজনীতি ইলেকশ্যনো বন্ধ কৰিম আমি ইয়াত ভোটেই নিদিম এইবাৰ পঞ্চায়তত কাৰণ আমাৰ ইয়াত জনপ্ৰতিনিধি আছে আমি জনপ্ৰতিনিধিটো আমি কৈছোঁ যে আমাৰ টকা আমি পোৱা নাই গতিকে জনপ্ৰতিনিধিও ইয়াত এটা দৃষ্টিগোচৰ কৰিব লাগে যে আমাৰ বিহপুৰীয়া সমষ্টি বিধায়ক তেখেতেও দৃষ্টিগোচৰ কৰি ডিচিক ইয়াৰ বিষয়ে ক'ব লাগে যে কিয় তেখেতসকলে প্ৰাপ্য ধনটো পোৱা নাই এতিয়া আমাৰ হেমাহি কিয় গৈছে গতিকে ইয়াৰ যোগেদি আমি ADC DC আৰু আমাৰ জনপ্ৰতিনিধি মাননীয় শ্ৰী অমীয় কুমাৰ ভূঞাদেৱকো কৈছোঁ সকলোকে আমি প্ৰথম অৱস্থাত অনুৰোধ কৰিছোঁ যাতে ইয়াৰ যোগেদি যাতে ফিৰিঙতি পাই যাতে কাণ্ডৱ দা নহওক তাৰ কাৰণে তেখেতসকলক আমি এতিয়াই বুজাই দিছোঁ যে হয় ৰাস্তা বন্ধ হ'ব কাম নহয় আমি ইলেকশ্যনলৈকে মানে দৰকাৰ হ'লে পঞ্চায়ত ইলেকশ্যনলৈকে বৰ্জন কৰিবৰ কাৰণে আমি সাজু আছোঁ নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ